নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে অনুৰণ টেক ইউটিউব চেনেলটোলৈ। আৰু আজিৰ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাব বিচাৰিছোঁ যে যিসকল নেকি অৰুণোদয় আঁচনি গ্ৰাহক আছে, অৰ্থাৎ যিসকল নেকি অৰুণোদয় আঁচনি মহিলা আছে, সেইসকলৰ বাবে আজিৰ ভিডিঅ'টো মই গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। কাৰণ সেইসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। আৰু সেই ভাল খবৰটো জনোৱাৰ আগতে আপোনালোক এটা অনুৰোধ কৰিব খুজিছোঁ, যদি চেনেলটো নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ ভিডিঅ'সমূহ পাই গৈ থাকিব। আৰু আপুনি যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোতে লাইক কৰিব আৰু অলপ আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব, যাতে মই অলপ উৎসাহিত হওঁ। তেনেহ'লে বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথমতে আপোনালোকক জনাই দিওঁ যে এই মাহৰ কিস্তিটো অৰ্থাৎ জুলাই মাহৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। ইয়াৰ মেইন কাৰণটো হৈছে যে বৰ্তমান অৰুণোদয় আঁচনি নতুন গ্ৰাহকৰ এপ্লাই চলি আছে, অনলাইন আবেদন চলি আছে। সেইবাবে এই মাহৰ কিস্তিটো আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। আৰু এই মাহৰ কিস্তিটোকে বৃদ্ধি কৰি আগষ্ট মাহত আপোনালোকৰ বেংক একাউণ্টত সম্পূৰ্ণৰূপে 1000 টকা সোমাব। বৰ্তমান জুলাই মাহত আপোনালোকৰ সোমোৱা কথা আছিল 830 টকাকৈ, আৰু এই মাহৰ কিস্তিটোকে 830 টকাৰ সলনি বৃদ্ধি কৰি 1000 টকাকৈ সোমাই দিব আগষ্ট মাহত। আৰু এতিয়া আহিছোঁ মেইন কথাটো, আৰু সেই 1000 টকাটো কি আগষ্ট মাহৰ কোন তাৰিখে সোমাব আৰু সেই সম্পূৰ্ণ ডিটেইলছটো জনাম এতিয়া। এনেইতো আপোনালোকৰ মাহৰ 10 তাৰিখ নতুবা 11 তাৰিখে আপোনালোকৰ বেংক একাউণ্টত মাহিলী টকাটো সোমাই যায় অৰুণোদয় আঁচনি ধনৰ, কিন্তু এইবাৰ 17 আগষ্ট তাৰিখে আপোনালোকৰ বেংক একাউণ্টত সোমাব 1000 টকাকৈ। এইটো আছিল আপোনালোকক দিব লগা এটা সৰু আপডেট। যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব এনেধৰণৰ ভিডিঅ'সমূহ পাই গৈ থাকিবৰ বাবে। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ। জয় আই অসম।